ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এজন প্ৰকৃত ত্যাগী আৰু এগৰাকী বুদ্ধিমান সন্ন্যাসীৰ প্ৰকৃত ত্যাগ আৰু তেওঁৰ জীৱনৰ উদ্দেশ্য কি তাৰ বিষয়ে জ্ঞান দিছে। আহকচোন আমি তাৰ বিষয়ে জানো। প্ৰকৃত ত্যাগী অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে মহাবাহু, মই ত্যাগৰ উদ্দেশ্য আৰু অধিক জানিবলৈ কামনা কৰিছোঁ। ময়ো জানিব বিচাৰোঁ ত্যাগী জীৱনৰ উদ্দেশ্য কি আৰু ত্যাগী জীৱনটো কেনেকুৱা ধৰণৰ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, শুনা তেন্তে। বস্তুগত কামনাৰ ওপৰত ভিত্তি কৰি কৰা কামৰ ত্যাগক বিদ্বানসকলে সন্ন্যাস বুলি কয় আৰু জ্ঞানীসকলে সকলো কামৰ ফল ত্যাগ কৰাক ত্যাগ বোলা হয়। কিছুমান পণ্ডিতে ঘোষণা কৰিছে যে সকলো ধৰণৰ ফলপ্ৰসূ কামক ভুল বুলি বিবেচনা কৰি পৰিত্যাগ কৰিব লাগে। কিন্তু আন পণ্ডিতসকলৰ মতে যজ্ঞ, দান আৰু তপস্যা কৰ্ম কেতিয়াও পৰিত্যাগ কৰাৰ উচিত নহয়। হে ভাৰতৰ শ্ৰেষ্ঠ ধনুধৰ অৰ্জুন, এতিয়া শুনা মোৰ ত্যাগৰ সম্পৰ্কে মোৰ সিদ্ধান্ত কি। হে নৰসৰ্দুল, শাস্ত্ৰত 3 প্ৰকাৰৰ ত্যাগৰ কথা উল্লেখ আছে। যজ্ঞ, দান, তপস্যা কৰ্ম কেতিয়াও পৰিত্যাগ কৰিব নালাগে। সেইবোৰ সম্পূৰ্ণ হ'ব লাগিব। নিঃসন্দেহে ত্যাগ, দান আৰু তপস্যাই মহান আত্মাকো শুদ্ধ কৰি তোলে। এই সকলোবোৰ কাম কোনো ধৰণৰ মোহ বা ফলাফলৰ আশা নকৰাকৈ সম্পূৰ্ণ কৰিব লাগে। হে পৃথাপুত্ৰ, ইয়াক কৰ্তব্য বুলি বিবেচনা কৰি সম্পূৰ্ণ কৰিব লাগে। এয়া মোৰ চূড়ান্ত মতামত। নিৰ্ধাৰিত কৰ্তব্য কেতিয়াও এৰিব নালাগে। যদি কোনোবাই মোহৰ বাবে নিজৰ নিৰ্ধাৰিত কৰ্তব্য ত্যাগ কৰে তেন্তে এনে ত্যাগক তমসী বোলা হয়। যি ব্যক্তিয়ে নিৰ্ধাৰিত কৰ্তব্যক বিৰক্তিকৰ বুলি বিবেচনা কৰি বা শাৰীৰিক দুখৰ ভয়ত পৰিত্যাগ কৰে তেনে আৱেগৰ ৰূপত ত্যাগ কৰা বুলি কোৱা হয়। এনে কৰিলে কেতিয়াও ত্যাগৰ উচ্চ ফলাফল পোৱা নাযায়। হে অৰ্জুন, যেতিয়া কোনো মানুহে নিৰ্ধাৰিত কৰ্তব্যৰ কাৰণ বুলি বিবেচনা কৰি পালন কৰে আৰু ফলৰ প্ৰতি সকলো বস্তুগত সংগ আৰু মোহ ত্যাগ কৰে তেতিয়া তেওঁৰ ত্যাগ সাত্বিক বুলি কোৱা হয়। মংগলৰ ৰূপত অৱস্থিত এজন বুদ্ধিমান ত্যাগী, যিয়ে বেয়া কামক ঘৃণা নকৰে, ভাল কামৰ প্ৰতিও আকৃষ্ট নহয়, তেওঁ কামৰ প্ৰতি কোনো সন্দেহ নাই, তেনেকুৱা ব্যক্তিক বা তেনেকুৱা বুদ্ধিমান ত্যাগীক প্ৰকৃত ত্যাগী বোলা হয় আৰু তেওঁহে প্ৰকৃত ত্যাগীৰ যোগ্য। যিজন ত্যাগী নহয় তেওঁৰ বাবে আকাংক্ষিত, অবাঞ্ছিত আৰু মিশ্ৰিত কৰ্মত 3 প্ৰকাৰৰ ফলাফল থাকে মৃত্যুৰ পিছত। কিন্তু যিসকল সন্ন্যাসী তেওঁলোকে এনে ফলৰ সুখ দুখ অনুভৱ কৰিব নালাগে। সঁচাকৈ কোনো মূৰ্ত সত্তাৰ বাবে সকলো কাম ত্যাগ কৰাটো অসম্ভৱ, কিন্তু কৰ্মৰ ফল ত্যাগ কৰাজনক আচলতে প্ৰকৃত ত্যাগী বোলা হয়।